সঁচাকৈ যে আমি আজি যিটো ইলেকশ্যনত আমি 5টা প্ৰতিশ্ৰুতি দিছিলোঁ, সঁচাকৈ আমি বাস্তৱত কৰিব পাৰিলোঁ। মই বহুত আনন্দিত। পোনপ্ৰথমে ইয়াৰ পৰা আপোনালোকৰ নিশ্চয় যিহেতু হাগ্ৰামা মহিলাৰী আমাৰ চিফ সন্মানীয় হাগ্ৰামা মহিলাৰীৰ দেৱৰ আমি প্ৰথমতে সুখী 5টা গেৰেণ্টিটো আমি কৰিব পাৰিলোঁ। মাটিৰ পাট্টা দিব পাৰিলোঁ আমি, আইপিএছ দিব পাৰিলোঁ আমি, চেল্ফ হেল্প গ্ৰুপ দিব পাৰিলোঁ আমি, দিব পাৰিলোঁ আমি, 5টা প্ৰতিশ্ৰুতিটো আমি দিব পাৰিলোঁ। আৰু উন্নতিৰ কথা যদি আমি ক'বলৈ যাওঁ, যিটো কোনোবা গভমেণ্টে 5 বছৰ কৰিব পৰা নাছিল, সেইটো আমি 5 মাহতে আমি কৰি দেখাব পাৰিছোঁ। এইটো আমি অনুভৱ কৰিছোঁ। এতিয়া মই হিচাপে গম পাই আছোঁ, মই নিজে কৰি আছোঁ। এই 5 দিনমান আগতে মই বিজি অঞ্চলত 19টা ৰাস্তা অপেনিং কৰিছোঁ। আৰু আমাৰ ভৱানীপুৰটো বৰবাজাৰ 40 কৰলৈকে আছাম মানত আমি কৰিব পাৰিলোঁ 4 মাহতে। বলাংগুৰিত আমি আৰু সৰু সুৰা গোট অইল এইবিলাক মানে যিটো যি মূলাবাৰ এটা দোকানৰ চিন বুলি এটা কথা আছে। আমিতো আজি অনুভৱ কৰিব পাৰিছোঁ যে 5 বছৰ আমি মানুহ ভাবাতকৈ আমি বহুত বেছি কৰিব পাৰিম। ধন্যবাদ।